আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাত। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত আমিও ভালে আছোঁ। আজি ব্লগটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল যে আমাৰ জামাত আহিছিলে, তাৰ কাৰণে আজি আমি সকলোৱে মিলি পেলাই আমাৰ এই জনাবে বহুত কষ্ট কৰি খৰচ কৰি আজি আমাৰ এই জামাতৰ কাৰণে কিবা এটা খোৱাৰ আয়োজন কৰিছে। খোৱাৰ আয়োজনটো হ'ল কি যে আমাৰ বিৰিয়ানী হ'ব ব্ৰইলাৰ মাংস দি, আৰু সেই বিৰিয়ানীটো কেনেকৈ বনাব আপোনালোকক দেখুৱাই দি আছোঁ। আমাৰ জনাবে ভাল বনাব পাৰে, বহুত জেগাত যায়ো বনাবলৈ, বিয়াৰ অনুষ্ঠানতো চব্জি বনাবলৈ যায়। ইতিমধ্যে বঙাইগাঁও পাৰ হৈ গৈছিলে। আজি কেনেকুৱাকৈ আমাৰ জনাবে বিৰিয়ানী বনাব সেইটো আপোনালোকক দেখুৱাম। বিৰিয়ানীটো বনোৱাৰ আগতে এই চাওক, এটা চাউল আছে, আৰু এই বিৰিয়ানীটো বনোৱাৰ আগতে আমি কি কৰিব, আগতে মাংসৰ চব্জিখিনি আগতে বনাই ল'ব। গতিকে চব্জিটো কেনেকুৱাকৈ বনায়, চব্জিত কি কি দিব, মছলা পাতি কি দিব আগতে চাই লওক, শিকিব লাগিব ন। এইটো কি তেল? মিঠাতেল, ৰিফাইন। বৰ্তমান আমাৰ ৰিফাইন দি আছে। এই ৰিফাইনটো গৰম কৰিব লাগিব। গৰম কৰাৰ পিছতে তাৰপিছত কি হ'ব, ইয়াতে আপোনাৰ পিঁয়াজ, তাৰপিছত জলকীয়া আছে, আৰু আছে বহুত কিবা কিবি আছে। বৰ্তমান ব্ৰইলাৰৰ মাংসটো কিন্তু ৰিফাইনৰ লগত বৰ্তমান কি হ'ব, এতিয়া মিঠাতেল অলপমান দি দিব। মিঠাতেল দিলে নেকি চব্জিটো অলপমান বেছি বা টেষ্টি হয় বোলে। মিঠাতেল কাটি আছে, দি আছে মিঠাতেল আধা কিলোমান গুচিয়ে গ'লে। তেলটো গৰম হৈ গৈছে। অঁ, আমাৰ পিঁয়াজ দি আছে। মই দুটামান বস্তু দেখুৱাই দি আছোঁ, চাওক। এই বস্তুটো কি বস্তু? এইটো গোলাপ জল বিৰিয়ানী দিয়াৰ কাৰণে। আতৰটো চাওক, এইটো কিন্তু মই ফাৰ্ষ্টতে আতৰ বুলি ভাবিছিলোঁ, যে মানুহে যে গাত লয় সেই আতৰ নেকি, কিন্তু একচুৱেলি নহয়। এইটো বিৰিয়ানীতে কিবা মানে দিয়াৰ হেৰি। আৰু নামটো কি? টেক্কাৰ মিঠা আতৰ, এইটো বোলে বিৰিয়ানী দিয়ে। চাওঁ আজি কিমান টেষ্টিং হয়। দৈ আছে, দৈ এইটো দৈ, এইটো হ'ল দৈ। কাঁচা জ্বালাটো দিয়াৰ কাৰণটো হৈছে কি যে যাতে ফ্লেভাৰটো যাতে অলপমান ধুনীয়া হয়। ৰহুন, আচ্ছা, এইটো ৰহুন দি আছে। কিমানখিনি দি আছে? গোটেইখিনি যিখিনি দিছে চব্জি এনেই টেষ্টি হ'ব। সৰু এইটো দিলে ফ্লেভাৰটো ভাল আহে, আচ্ছা, সেইকাৰণে ভাল স্মেল পোৱা যায়, তাৰ কাৰণে এইটো দিয়া হয়। বেছি পৰিমাণে নহয়, কম বেছি পৰিমাণে চাই পেলাই দিলেই হ'ল। এইটো হয় দিয়ক, আপোনালোকে ভিডিঅ'টো চাই থাকক। হয়, যেতিয়ালৈকে বিৰিয়ানী নহ'ব তেতিয়ালৈকে ভিডিঅ' চলিয়ে থাকিব। আপোনালোকে ধৈৰ্য সহকাৰে আমালোকৰ এই ভিডিঅ'টো চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে আৰু ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে ইউটিউবত চাইছে তেতিয়াহ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি পেজত চাইছে তেতিয়াহ'লে আপোনালোকে মোৰ পেজখন ফ'ল' কৰি ৰাখিব বুলি আশা ৰাখিম। কৰি ল'ব যেতিয়ালৈকে অলপ ওপৰত তেলটো ভাহি নাহিব তেতিয়ালৈকে এই বস্তুটো শুনা হৈয়ে থাকিব। দিয়া হ'ব এই টমেটোখনো দি দিয়ক, বিলাহী। মেইন টেষ্টৰ বস্তুটো হ'ল লৱণ, অৰ্থাৎ লৱণ, আৰু হ'ল প্লাছ নিমখ। এয়া দি আছে আমাৰ নিমখ দি আছে, লৱণ দি আছে, সোৱাদ অনুসাৰে নিমখ। অঁ, এই বস্তুটো নিদিলে খাবই পৰা নাযাব। বেছিকৈ নিদিব, যদি বেছি হৈ যায় খোৱাটো দিগদাৰ হৈ যায়। অঁ, বিলাহী দি লাগব আৰু কোনটো সাজটোত ক'ত বনাবি, কিন্তু যিজনে চব্জি লাৰি আছে টেষ্ট এনেও হৈ যাব। চব সেই মছলা দিবই নালাগে। এইফালে চাওকচোন পাকানি ভাই,
লেগ পিছে এইটো হ'ল ব্ৰইলাৰৰ মাংস মছলা দি আছে এইটো এতে মছলা 35টা আছে 35টা মছলা আছে এইখিনি জেগাত টেষ্ট হ'ব না তো কি হ'ব কওকচোন আপোনালোকে মোৰতো দেখিয়ে খাবলৈ মন গৈ আছে কেতিয়া যে হ'ব চালিমাৰ মছলা আছে ষ্টাৰ মছলা আছে জিৰা আছে ধনিয়া 30টা মছলা আছে 30টা গৰম মছলা আছে বিৰিয়ানীৰ মছলাৰ নাম কি আছিলে বিৰিয়ানী মছলা বিৰিয়ানী মছলা চাওকচোন কিমান ক'লা হৈছে বৰ্তমান কিন্তু মাংস নাই যিমান মছলা যিমান যি আছিলে চব দি কিনে ভুনা কৰি আছে তাৰপিছত ব্ৰইলাৰ কা মটন হে ব্ৰইলাৰ কা মটন হে বোলে মাংসৰ কালাৰটো যেনে হৈছে চায়ে খাবলৈ মন গৈছে আমি মগৰিবৰ নামাজ পঢ়িবলৈ যাম যিহেতু আজানৰ সময় হৈ গ'ল আহি কিনে তাৰপিছত বাকীখিনি দেখাই আছোঁ যে বিৰিয়ানী কেনেকৈ বনাই এতিয়া আমাৰ চব্জিটো প্ৰায় হৈয়ে গ'ল বাকী বিৰিয়ানীটো বনোৱাৰ এতিয়ালৈকে অলপ সময় বাকী আছে অৰ্থাৎ মগৰিবৰ নামাজৰ পিছতহে বনোৱা হ'ব নামাজটো পঢ়ি পেলাই ৰুমত আহিলোঁ কাৰণ যিহেতু ঠাণ্ডাৰ দিন ঠাণ্ডাৰ কাপোৰ চাপোৰ পিন্ধি পেলাই আকৌ ওপৰত যাওঁ তো এইটোৱে হৈছে মোৰ ৰুম মই ইয়াতে থাকোঁ আপোনালোকক আৰু এটা বস্তু দেখুৱাই দি আছোঁ এই গেছ চিলিণ্ডাৰ আছে ইয়াতে মই আগতে বনাই খাইছোঁ বৰ্তমান ইয়াতে নবনাওঁ মই এতিয়া ঘৰতে যাই খাই আহোঁ কাৰণ বনাব লগা সময় নহয় সেইকাৰণে মই এতিয়া ঘৰতে খাওঁ ঘৰত খাই গুচি আহোঁ ওপৰত উঠি আছোঁ আমাৰ বিৰিয়ানীৰ চব্জিটো হৈ গ'ল এই চাওক চব্জিটো হৈ গৈছে অলৰেডি এতিয়া আমাৰ বিৰিয়ানী বনোৱাৰ কাৰণে চচপেনটো দি দিছে আমাৰ বিৰিয়ানী বনোৱাৰ কাৰণে আমাৰ পানীটো দি দিছে এই পানীটোত আমাৰ পানীত কি দিছে এইবিলাক দালচেনি আৰু কিবা দিব লগা আছে নেকি এইটোত আৰু কি দিব লাগিব ৰিফাইন দিব লাগিব ন অলপমান এই নেকি এইটো নেকি পুৰা ৰিফাইনটো দিলে বস্তুটো বেছি নিকেল ৰিফাইন দি আছোঁ গ্যাস হচ্ছে এইটো হ'ল ৰিফাইন এতিয়া আমি দি দিলোঁ এতিয়া আমাৰ ৰিফাইনটো দিয়া হৈ গৈছে ইয়াৰ পিছত আমাৰ যেতিয়া পানীটো পূৰা গৰম হৈ যাব তেতিয়া আমাৰ কি দিব লাগিব চাউলটো দি দিব লাগিব বিৰিয়ানীৰ চাউল দি দিব পানী আমাৰ গৰম হৈ গৈছে এচাউক চাউল দি আছে এই চাউলটো ভাতৰ নিচিনাকৈ সিজাব লাগিব সিজাই তাৰপিছত আকৌ উঠাব লাগিব উঠাৰ পিছতেহে যিখিনি যি দিব লাগে পিছত দিয়া হ'ব বিৰিয়ানীৰ চাউলটো পূৰা সিজা হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা ইয়াতে দি আছোঁ ইয়াতে দিয়াৰ পিছত আকৌ এতে দিম ইয়াতে মাংস তাৰপিছত হেৰি বিৰিয়ানী আকৌ মাংস আকৌ বিৰিয়ানী এনেকুৱাকৈ দিব লাগিব আমাৰ প্ৰথমতে এইটো কি দিছে এইটো ঘি দিয়া হৈছে ঘি দিয়াৰ পিছত কি হ'ব অলপ ভাত দিম এতিয়া ভাত দিব ভাত দি আছে পিঁয়াজৰ বেৰেস্তা এইটো আমাৰ পদিনা এই বস্তুটো এতিয়া ভাত দিছে ভাতৰ ওপৰত কি দিয়া হ'ব মাংস দিয়া হ'ব প্লাছ তাৰপিছতে পিঁয়াজ দিয়া হ'ব আকৌ পদিনা পাত আৰু ধনিয়া পাতটো দিয়া হ'ব মাংস এতিয়া ৰেডি কৰি আছে দিয়ক মাংস বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম এতিয়া এইটোৰ ওপৰত আকৌ ভাত দি দিব ভাত দি আছে পিঁয়াজৰ বেৰেস্তা দি আছে এতিয়া ধনিয়াৰ পাত দি আছে এইটো কি দি আছে কাজি টেঙাৰ চৰ্বত ইয়াৰ ওপৰত আকৌ কি দিয়া হ'ব ভাত এইটো আমাৰ 2 নম্বৰ এইটোৰ তলত ফাৰ্ষ্ট মাংস গৈছে তাৰ ওপৰত ভাত এতিয়া আকৌ নতুনকৈ
তলত যেনেকুৱাকৈ দিয়া হৈছে এইটোৰ ওপৰতো ঠিক তেনেকুৱাকৈ দিয়া হ'ব লাষ্ট ফিনিচিঙৰ হেৰি ইয়াৰ পিছত এই ভাতকেইটা দিয়াৰ পিছত আৰু হৈ গ'ল এই খালি জল নেকি ভাত দি আছে তো আমাৰ এনেকৈ হৈ গ'ল সকলো বস্তু ইয়াৰ পিছত এতিয়া কমপ্লিট হৈ গ'ল এই বস্তুটো এতিয়া ইয়াতে দি দিয়া হ'ব ইয়াৰ পিছত কি কৰা হ'ব ঢাকনটো মাৰি দিয়া হ'ব প্ৰথমতে টাৱাটো দি ল'লে ইয়াৰ পিছত এইটোৰ ওপৰত সান্দিখন বহাই দিলে কাৰণ টাৱাটো গৰম হ'ব সেই টাৱাৰ ভাৱটো এইটোত পৰিব তো আমি এনেকুৱাকৈ খানাখন কমপ্লিট কৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকৰ চাই যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এই ভিডিঅ'টো যদি কোনোবাই ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কোনোবাই পেজত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি ৰাখিবলৈ আশা ৰাখিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।